নমস্কাৰ জ্যোতিষা পৰামৰ্শলৈ আপোনাক স্বাগতম জনাইছো। আজি এটা অতি অদ্ভুত ফলদায়ক শ্ৰী বিষ্ণুৰ মন্ত্ৰৰ কথা ক'বলৈ ওলাইছো। এই মন্ত্ৰটো যেতিয়া আমি জীৱনত নানা সমস্যাত বা নানা অসুবিধাত পৰোঁ, কোন সময়ত শ্ৰী বিষ্ণুৰ কোনটো নাম উচ্চাৰণ কৰিলে সুফল পাব তাক কোৱা হৈছে। বিগত 15-16 বছৰে এই মন্ত্ৰটো মই পাঠ কৰি আহিছোঁ আৰু ইয়াৰ ফল অতি অদ্ভুত। মই কেতিয়াবা সময় সুবিধা পালে আপোনালোকক ইয়াৰ ফলৰ কথা ক'ম। মই ভাবিছোঁ আপোনালোকেও এই কথাখিনি জনাটো উচিত। মন্ত্ৰটোৰ নাম শ্ৰী বিষ্ণুৰ 16 নাম স্তোত্ৰম, অৰ্থাৎ 16টা নাম শ্ৰী বিষ্ণুৰ কোন কোন সময়ত উচ্চাৰণ কৰিব লাগে ফল প্ৰাপ্তিৰ কাৰণে তাক কোৱা হৈছে। মই ভিডিঅ'টোৰ তলত মন্ত্ৰটো দি দিম, আপোনালোকে পাৰিলে মন্ত্ৰটো মুখস্থ কৰি ল'ব, নাইবা মন্ত্ৰটো এবাৰ বুজি ল'লেও মই এটা বুজাই দিম আপোনালোকক। আপোনাৰ সেই সমস্যাৰ সময়ত আপুনি কোনটো শ্ৰী বিষ্ণুৰ নাম ল'ব লাগিব সেইটো আপুনি জানি ল'ব পাৰিব। শাস্ত্ৰত কোৱা হৈছে যে কলিকালত ৰাম নামেই সাৰ, গতিকে শ্ৰী বিষ্ণুৰ নাম যিমান পাৰে সিমান উচ্চাৰণ কৰিব সেই সময়ছোৱাত। মন্ত্ৰটো এনেকুৱা: শ্ৰী বিষ্ণু 16 নাম স্তোত্ৰম, ঔষধে চিন্তায়ত বিষ্ণু ভোজনস্য জনাৰ্দনম, শয়নে পদ্মনাভঞ্চ বিবাহস্য প্ৰজাপতিম, যুদ্ধে চক্ৰধৰং দেৱং প্ৰবাসস্য ত্ৰিবিক্ৰমম, নাৰায়ণন তনুত্যাগে শ্ৰীধৰং প্ৰিয়সংগমে, দুঃস্বপ্ন স্মৰং গোবিন্দং সংকটে মধুসূদনম, কাননে নৰসিংহস্য পাৱকে জলশায়িনম, জলমধ্যে বৰাহংস পৰ্বতে ৰঘুনন্দনম, গমনে বামুন বৈষ্ণৱ সৰ্বকাৰ্যসু মাধৱম, সুৰসৈতানি নামানি পথাৰ্থৰ্য পথেত, সৰ্বপাপ হৰং পুণ্যং বিষ্ণুলোকে মহীয়তে। এতিয়া কথাটো এনেকুৱা, ঔষধে চিন্তায়ত বিষ্ণু, অৰ্থাৎ আমি যেতিয়া ঔষধ খাম, দৰৱ খাম, অৰ্থাৎ যেতিয়া আমি বেমাৰ বা নৰিয়াত পৰিম, যেতিয়া দৰৱ খাম তেতিয়া আমি শ্ৰী বিষ্ণুক স্মৰণ কৰি পেলাই দৰৱটো খাব লাগিব। তেতিয়া তাৰ আপুনি অতি চমৎকাৰিক ৰিজাল্ট পাব। ঔষধে চিন্তায়ত বিষ্ণু ভোজনস্য জনাৰ্দনম, যেতিয়া আমি অন্ন গ্ৰহণ কৰিম তেতিয়া আমি জনাৰ্দনৰ নামটো উচ্চাৰণ কৰিম। শয়নে পদ্মনাভঞ্চ বিবাহস্য প্ৰজাপতিম, খোৱাৰ সময়ত আমি পদ্মনাভক, শ্ৰী বিষ্ণুৰ পদ্মনাভ ৰূপটোক আমি স্মৰণ কৰিম, আৰু বিবাহস্য প্ৰজাপতিম, বিবাহৰ সময়ত আমি প্ৰজাপতিক স্মৰণ কৰিম। সেইকাৰণে বিবাহৰ আমি জানোৱেই, বিবাহৰ চিঠিবিলাকত, বিয়াৰ চিঠিবিলাকত ওপৰত লিখা থাকে শ্ৰী শ্ৰী প্ৰজাপতে নমঃ। যুদ্ধে চক্ৰধৰং দেৱং প্ৰবাসস্য ত্ৰিবিক্ৰমম, যুদ্ধে চক্ৰধৰং, যুদ্ধৰ সময়ত, কাজিয়া পচালৰ সময়ত আমি চক্ৰধৰক স্মৰণ কৰিম, আৰু প্ৰবাসত আমি দূৰ স্থানত ত্ৰিবিক্ৰমক স্মৰণ কৰিম। নাৰায়ণন তনুত্যাগে শ্ৰীধৰং প্ৰিয়সংগমে, নাৰায়ণং তনুত্যাগে, যেতিয়া আমি দেহ ত্যাগ কৰিম মৃত্যুৰ সময়ত, কাৰোবাৰ মৃত্যুৰ সময়ত বা নিজৰ মৃত্যুৰ সময়ত আমি নাৰায়ণক স্মৰণ কৰিম। আমি অজামিল উপাখ্যানত সেইটো কথা জানোৱেই। শ্ৰীধৰং প্ৰিয় সংগমে, আৰু সংগমৰ, প্ৰিয়জনৰ লগত যেতিয়া আমি সংগম কাৰ্যত লিপ্ত হ'ম তেতিয়া আমি শ্ৰীধৰক স্মৰণ কৰিম। দুঃস্বপ্নে স্মৰ গোবিন্দং সংকটে মধুসূদনম, দুঃস্বপ্নে স্মৰং গোবিন্দং, যেতিয়া আমি দুঃস্বপ্নত পৰিম, আমি বেয়া সপোন দেখিম বা আমি বেয়া সময়ত পৰিম, তেতিয়া গোবিন্দৰ নাম স্মৰণ কৰিম। এটা কথা আপোনালোকক কৈ থাকোঁ, যেতিয়া আপোনালোকে বেয়া সপোন দেখিব সদায় সপোনটো দেখাৰ পিছত গোবিন্দৰ নাম স্মৰণ কৰিব। ই অতি আপোনাৰ সকলো বেয়া দুখ আঁতৰাই দিব। সংকটে মধুসূদনম, যেতিয়া আপুনি অতি সংকটত পৰিব তেতিয়া মধুসূদনক স্মৰণ কৰিব। কাননে নৰসিংহঞ্চ পাৱকে জলশায়িনম, কাননে নৰসিংহঞ্চ, কানন অৰ্থাৎ হাবিত আপুনি যেতিয়া যাব, হাবিলৈ যাব, জংঘললৈ যাব, তেতিয়া নৰসিংহক স্মৰণ কৰিব। পাৱকে জলশায়িনম,
আৰু পাবক অৰ্থাৎ জুইৰ মাজত আপুনি তেতিয়া কি কৰিব জলশায়ীনম শ্ৰী বিষ্ণুৰ যিটো জলত পানীত শুই থকা স্বৰূপ আছে সেইটোক আমি স্মৰণ কৰিব লাগিব জলমধ্যে বৰাহংস জলত আমি যেতিয়া পানীৰ সমস্যাত বা পানীত নামিম তেতিয়া আমি বৰাহক স্মৰণ কৰিম আমি জানো বৰাহ ৰূপ ধৰি পেলাই ধৰিত্ৰী মাক সাগৰৰ মাজৰ পৰা উদ্ধাৰ কৰিছিলে বৰাহ ৰূপত শ্ৰী বিষ্ণুৱে পৰ্বতে ৰঘুনন্দনম পৰ্বতত অৰ্থাৎ ওখ স্থানত আমি ৰঘুনন্দনক স্মৰণ কৰিম গমনে বামুণ সব্য সৰ্বকাৰ্যসু মাধৱম গমনত অৰ্থাৎ যাত্ৰাত বামুণক স্মৰণ কৰিম সৰ্বকাৰ্যসু মাধৱম আৰু বাকী যিমানখিনি কাৰ্য আছে সকলো কাৰ্যক আমি মাধৱক স্মৰণ কৰিম সৰসৈতানি নামানি পথাৰ্থ পথায়ত সৰ্ব পাপ হৰং পুণ্যং বিষ্ণুলোকে মহিয়াতে অৰ্থাৎ সৰ্বপাপ এই মন্ত্ৰটো আমি যেতিয়া উচ্চাৰণ কৰিম আমাৰ সৰ্বপাপ হৰং পুণ্যং বিষ্ণুলোকে মহিয়াতে সৰ্বপাপ হৰণ হৈ পেলাই আমি বিষ্ণুলোকত স্থান পাম এটি শ্ৰী বিষ্ণু ধৰ্মোত্তৰে শ্ৰী বিষ্ণু ষোড়শনাম স্তোত্ৰম এই মন্ত্ৰটো ইমানেই অদ্ভুত ফল আছে যে আপোনাক বৰ্ণনা কৰি থাকিলেও শেষ কৰিব নোৱাৰি গতিকে মই মন্ত্ৰটো আপোনাৰ ভিডিঅ'টোৰ তলত দি দিম আপোনালোকে যিমান পাৰে সিমান মুখস্থ কৰিবলৈ চেষ্টা কৰিব আৰু এখন বহি লৈ পেলাই লিখি ল'ব কোন সময়ত কোনটো মন্ত্ৰ বা কোনটো শ্ৰী বিষ্ণুৰ নাম উচ্চাৰণ কৰা হয় জ্যোতিষীয় পৰামৰ্শৰ বাবে মোৰ সৈতে যোগাযোগ কৰিব মই ফোন নম্বৰটো দি দিম সময় সুবিধা পালে আপোনালোকে যোগাযোগ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ